বিধায়ক ৰূপসিং তেৰণ পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তৱৰ্তী এলেকা পৰিভ্ৰমণ সীমান্তত এখন বিশ্ববিদ্যালয় স্থাপনক লৈ স্থানীয় ৰাইজৰে আলাপ এগৰাকী 10 বছৰীয়া মৰম লগা কিশোৰী লামডিঙৰ পৰা ৰেল পথেৰে খোজকাঢ়ি পালেহি ডিফু বন্ধ কৰা হিচাপে আছিল লামডিঙৰ এঘৰত নমস্কাৰ ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ নিৰ্বাচনৰ পূৰ্বে সীমান্তবাসীৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিধায়ক ৰূপসিং তেৰণ সীমান্ত সমস্যা উন্নয়নৰ সন্দৰ্ভত কাৰ্যব্যৱস্থা ল'বৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ মেঘালয় সীমান্তৱৰ্তী এলেকা পৰিভ্ৰমণ কৰিলে দেওবাৰে সীমান্তবাসীৰ ৰাইজৰে প্ৰয়োজনীয় আলাপত মিলিত হয় এই ভ্ৰমণ কালত সীমান্ত সমস্যা স্থায়ী সমাধান কল্পে মেঘালয় সীমান্তৱৰ্তী এলেকাত বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰস্তুতি বিজেপি চৰকাৰৰ কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই সন্দৰ্ভত সীমান্তবাসীৰ ৰাইজৰে আলাপ আলোচনাৰ বাবে দিয়া নিৰ্দেশ অনুসৰি এই তাৎপৰ্যপূৰ্ণ ভ্ৰমণ বিধায়ক ৰূপসিং তেৰণৰ ইফালে বিশ্ববিদ্যালয় স্থাপনৰ বাবে স্থানীয় ৰাইজৰে আলাপ আনফালে বিধায়ক গৰাকীয়ে পালন কৰিলে নিৰ্বাচনৰ আগতে সীমান্তবাসীক দিয়া প্ৰতিশ্ৰুতি ৰাইজৰে হোৱা আলাপত সীমান্ত উন্নয়নৰ বাবে বিভিন্ন দিশত পদক্ষেপ গ্ৰহণৰ সন্দৰ্ভতো আলোচনা বিলোচনা কৰে স্থানীয় ৰাইজৰে বাংকে গ্ৰুপলেম কি উঠাইলো এয়াৰপোৰ্ট পলো আপুনি সি বাংকে ইউনিভাৰ্চিটি বাংকে ডিপেন so anong yang pipon pemain nang pitanga teng lo no bang tak pon dia pan ta si problem ke o di men airport bang ke langkaya nong sini tum betik lo ada kadawe ciri suri sirkep along le nct bai pon padu bol dari university bang ke ini tum west kar benglo mota dak boda dai klo khanduli puse dak amen pipon lo se dak ciri suri pho along le nang di ta si pinia bang la so along le ke lang phan ki kim gara adim kala masi dak Karbingan otomatis konser dah amreng embassy lo by dulu lo pen kopil embassy pon komar pen dang lo board ada chairman tahun komite chairman vice chairman tumpen dang lo board chairman kado pang rumpet tak dudar ke serong lo kera pet kote iya tumpen lang si adim tum lang pon lo ke lang pon bangke lah hello no poi bangke ditum adim bang lang pon lo tada bangke border pilar Putar hoy dai clock pen si la so akam bangke cheng pon po Hamrena Prafundo for report Cat News বন কৰা শিশুৰ প্ৰতি কৰা অমানৱীয় ঘটনা প্ৰায় নিতৌ ঘটে এইখন অসমত কঠোৰতকৈ কঠোৰ আইন থকাৰ উপৰিও আইনক বৃদ্ধাংগস্তত দেখুৱাই আহিছে একাংশ লোকে শেহতীয়াকৈ অকলশৰীয়া নিৰীহ বন কৰা এগৰাকী কিশোৰীৰ ক্ষেত্ৰত ঘটিছে এই ঘটনা অজুহাত লকডাউন কোভিড কালত লকডাউনৰ বাবে ঘৰত বহুৱাই এনে খুৱাব পিন্ধাব নোৱাৰে সেই গতিকে ঘৰৰ মালিকে সুস্মিতা দাস নামৰ বন কৰা কিশোৰীগৰাকীক নিজ ঘৰলৈ কুচি যোৱাৰ নিৰ্দেশ দিলে ভয়ানক কোভিড পৰিস্থিতিত কেনেকৈ বা কাৰে সৈতে যাব ঘৰলৈ যাব জানিবলৈ প্ৰয়োজন বোধ নকৰিলে তথাকথিত ঘৰৰ মালিকে সুমিলা ৰংহাংবীৰ অমানৱীয় হত্যাৰ ঘটনাৰ ন্যায় প্ৰক্ৰিয়া হোৱা নাই এনে সময়তে পুনৰ এই ঘটনা সৌভাগ্য ৰেল পথেৰে আহি থকা পথত একো দুৰ্ঘটনা সংঘটিত নহল আনফালে সৌভাগ্য ক্ৰমে যোৱাকালি অৰ্থাৎ 29 মেত লামডিঙৰ পৰা ৰেল পথেৰে ডিমাপুৰলৈ আহি থকা পথত বাঘমাৰি এগৰাকী হৃদয়বান মহিলাৰ হাতত পৰে সুস্মিতা অকলশৰে অহা সুস্মিতাক মহিলাগৰাকীয়ে নিজৰ ঘৰত এৰাতি ৰাখি পিছদিনা অৰ্থাৎ আজি চমজাই দিয়ে ৰেলৱে আৰক্ষীৰ হাতত শিশু বিভাগৰ আৰক্ষীয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰেলৱে পুলিচ পেট্ৰলিঙৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে আহক এই ঘটনা সন্দৰ্ভত বিতংভাৱে জানো ভুক্তভোগী কিশোৰীগৰাকী আৰু ৰেলৱে পুলিচ পেট্ৰলিঙৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মুখেৰে লামডিং পৰা কেনেকৈ আহিছো হাতী কেতিয়া আহিছো কালি লামডিঙত ক'ত আছিলে জোৰাফুল লামডিং পৰা কেলে হাতী আহিছো তই মানুহে খেদাই দিছে কোন মানুহ খেদাই দিছে
নামটো নাজানে নামটো নাজানে কি কি বুলি কৈ কিনে খেদাইছে লকডাউন পৰিছে এইটো কাৰণে লকডাউন হৈছে ঘৰ যা কৈছে নেকি হ্যাঁ মানুহ ঘৰত কি কাম কৰি আছিলে তাত হ্যাঁ আৰু ঘৰ ক'ত ঘৰ ডিমাপুৰ ডিমাপুৰ আমাৰ মানে সেই বাঘমাৰী ডিফু বাঘমাৰী গাৰো বস্তিৰ এজনী বাইদেউ আহি পেলাই মোক ছোৱালীজনী চমজাই দিছে অফিচত আহি বোলে ছাৰ এনেকুৱা তেনে কথা এই ছোৱালীজনী ডিমাপুৰৰ বোলে লামডিঙৰ পৰা যোৱাকালি খোজকাঢ়ি আহি আছিলে কোনোবা বোলে মানুহে ঘৰত থাকে তেওঁলোকে বোলে আমি এতিয়া খোৱা ধুৱাব নোৱাৰোঁ গতিকে তুমি ঘৰলৈ যোৱা বুলি ওলাই দিছে বোলে মই কৈছোঁ লামডিঙৰ পৰা লামডিং যাৰ ঘৰত আছিলে হা যাৰ ঘৰত যি ঘৰত আছিলে তেওঁলোকৰ নাম নাজানে এড্ৰেছ নাজানে তাই আছিল আৰু কাৰোবাৰ ঘৰত হা ছোৱালীজনী মই কৈ আছোঁ ছোৱালীজনী তাৰমানে অকলে লামডিঙৰ পৰা মানে আহি আছিলে খোজকাঢ়ি ৰেল লাইনে যোৱাকালি দিনৰ 11টা বজাত এই যিজন মই বাইদেউৰ কথা কৈছোঁ বাঘমাৰী গাৰো বস্তিৰ তাই মানে ছোৱালীজনী দেখি পাই মানে হয় মাইনা তুমি ক'ত গৈ আছা এই অকলে এই চিটুৱেশ্যনত তুমি আহা মোৰ ঘৰলৈ আজি থাকা আমাৰ তাত খাবা ল'বা তুমি কাইলৈ গুচি যাবা এইবিলাক তেওঁলোকে কালি ৰাখিলে তেওঁলোক ঘৰত ৰাখিলে খুৱাই বুৱাই ৰাখিলে আজি ৰাতিপুৱা খুৱাই বুৱাই আনিছে ইয়ালৈ বোলে পুলিচক মই চমজাই দিওঁ ডিফু ষ্টেচনত তেওঁলোকে ব্যৱস্থা ল'ব ছোৱালীজনীৰ নামটো কি ছোৱালীজনীৰ নাম সুস্মিতা দাস 10 বছৰ বয়স ক'ত থাকে ডিমাপুৰৰ ঘৰ বুলি কৈছে এতিয়া আপোনালোকে কি কৰিব এতিয়া মই চাইল্ডত জনাইছোঁ অলৰেডি আমাৰ চাইল্ড ডিপাৰ্টমেণ্টৰ যিজন আমাৰ বুলুদাবল আছে চাইল্ডৰ ইনচাৰ্জ তেওঁক মই মাতিছোঁ তেওঁ আহি আছে বুলি কৈছে ছোৱালীজনী এতিয়া ডিমাপুৰলৈ তেওঁলোকক মই চমজাই দিম চাইল্ডে ব্যৱস্থা ল'ব ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ হয় আমি ক'বলৈ ওলাইছোঁ খাকী পোছাকৰ আঁৰত লুকাই থকা এগৰাকী মানৱ দৰ্দী তথা হৃদয়বান এগৰাকী আৰক্ষীৰ কাহিনী সপোন হেৰুৱা কম বয়সীয়া যুৱকক দেখুৱালে সপোন সুন্দৰভাৱে জীয়াই থকাৰ গাঁঠিৰ ধন ভাঙি বজাৰ এলেকাত এখন চেলুন খুলি দিয়াৰ লগতে বুজালে সঁচা কৰ্মৰ মৰ্যাদা আৰক্ষী বিষয়াগৰাকীৰ নাম প্ৰতাপ সেনা দেশৰ আৰক্ষী চকীৰ উপ পৰিদৰ্শক তেওঁ বৃহত্তৰ অঞ্চলটোত ড্ৰাগছৰ প্ৰতি আসক্ত এজাক কম বয়সীয়া যুৱকসকলক ড্ৰাগছ সেৱনৰ ফলত হ'ব পৰা অপকাৰিতাৰ বিষয় কোৱাৰ লগতে দেশৰ দৈনিক বজাৰত এখন চেলুন খুলি দি স্বনিৰ্ভৰশীল হোৱাৰ পথ উন্মোচন কৰি দিলে কোভিড কালত ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা দুখীয়াসকলক বিলালে চাউল দালি আদি খাদ্য সামগ্ৰী উপদেশতকৈ আৰ্হিয়ে ভাল কথাটো কাৰ্যত কৰি দেখুৱালে আৰক্ষী বিষয়াগৰাকীয়ে ঐতিহ্যশালী তথা হৃদয়বান আৰক্ষী বিষয়াগৰাকীলৈ কাট নিউজৰ পৰা জনোৱা হ'ল গ্ৰেণ্ড চেলুট অৰুণেথে ৰিপৰ্ট কাট নিউজ বিধানসভাৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমন মুমিনে দেওবাৰে পৰিদৰ্শন কৰিলে হৰিয়াজানৰ দৈনিক বজাৰ কোভিড প্ৰটোকল ভংগ কৰি একাংশ লোকে নিজৰ খেয়াল খুচিত বজাৰ সময়ত ভিৰ কৰা বুলি পোৱা অভিযোগৰ ভিত্তিত স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে জনসাধাৰণক ভয়ংকৰ কোভিড সন্দৰ্ভত সজাগ সচেতনৰ বাবে আহ্বান কৰিলে উপাধ্যক্ষ ডক্টৰ মুমিনে তেওঁ ৰাইজক মাস্ক লগোৱা ভিৰ এৰাই চলা সঘনাই হাত চাবোনেৰে ধোৱা আদি কাৰ্যবোৰ দৈনন্দিন কৰিবলৈ অনুৰোধ জনায় লগতে জনপ্ৰতিনিধিগৰাকীয়ে উপস্থিত ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে বুকাটানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ